নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন নিমকি ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এয়া মই ময়দা অলপমান চালি লৈছোঁ, পেকেটতে আছিলে ময়দা, হ'লেও অকণমান চালি লৈছোঁ। এতিয়া অলপ জিৰা দি দিছোঁ, আগত দেখিছিলে নহয় অকণমান নিমখ অকণমান দিলোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ এই ময়দাখিনিত মিলাই লৈছোঁ। মিলাই পিনি এয়া মই অকণমান গৰম ঘিউ দি দিলোঁ। গৰম ঘিউ দিয়াটো আপোনালোকক নেদেখুৱালোঁ। ঘিউখিনি মই মানে কেৰাহীতে গৰম কৰি ইয়াতে দি পিনি সানি এনেকৈ মুঠি হোৱালৈকে আপোনালোকে থ'ব। মইতো মুঠিটো ৰৈছে, আকৌ এনেকৈ হাতে চুলে ভাঙি যোৱাকৈ। এইটো মোৰ জোখতে হৈছে। বৰ বেছি ঘিউ হ'লেও বেয়া আৰু কম হ'লেও মানে নিমকিটো খাবলৈ ভাল নালাগে। এয়া মোৰ এতিয়া সেইখিনি ৰেডি হ'ল আৰু এতিয়া মই পানী দিম লাহে লাহে। অলপ অলপ গৰম পানী কৰি লৈছোঁ। বৰ উতলা গৰম নহয়, অলপ গৰম কৰি লৈছোঁ পানীখিনি। গৰম কৰি অলপ অলপকৈ পানী ঢালি গৈছোঁ। বৰ বেছি পানী একেলগে দিলে মানে হেৰি হয়, মানে বেছি ডোটো কোমল হৈ যাব পাৰে যে, সেইকাৰণে মই অলপ অলপকৈ পানী দি গৈছোঁ। চাওকচোন আপোনালোকে, এনেকৈ মোৰ কম হৈছে নহয়, আৰু অকণমান দি দিছোঁ পানী। এতিয়া পানী দি মই এনেকৈ ধুনীয়াকৈ এটা লাডু বনাই ল'লোঁ। চাওক, গোটেইখিনি সানি পিনি মই এই বহল ট্ৰে এখনত লৈ ল'লোঁ। সেইটো মানে অকণমান সানিবলৈ দিগদাৰ হ'ল। সেইখনত লৈ পিনি এনেকুৱা ধুনীয়া লাডু এটা হোৱালৈকে আপোনালোকে বনাব। এনেকৈ হেঁচি দিলে আকৌ উঠি আহিছে, দেখিছে নাই? এনেকুৱা হেৰি ভাৱ ল'ব। বৰ বেছি টান কৰিব নালাগে, বৰ কোমল কৰিলেও বেয়া। তেতিয়া এনেকুৱা অকণমান জোখত এটা বনালোঁ। বনাই পিনি তেতিয়া নিমকিটো খাবলৈ খুবেই সোৱাদ হয়, খুব ভাল লাগে খাই পিনি। তাৰপিছত এনেকৈ বনাই পিনি ধুনীয়াকৈ এনেকৈ মই পলিথিন এটাত এনেকৈ ধুনীয়াকৈ নুৰিয়াই অলপ সময়ৰ কাৰণে মই ইয়াত থৈ দিম ডোটো। তেতিয়া অকণমান বেছি অকণমান হাৰ্ড হ'লে মানে অকণমান কোমল হৈ যাব। তেতিয়া অকণমান ধুনীয়াকৈ থ'লোঁ। এতিয়া থৈ পিনি এতিয়া 10 মিনিট সময় হৈ গ'ল। 10 মিনিট হোৱাৰ পিছত ভাবিলোঁ মই আপোনালোকক দেখুৱাওঁ নিমকিটো মইনো কেনেকৈ বেলিলোঁ। এতিয়া এনেকুৱা হ'ল, অকণমান মই আগতে থৈ দিওঁতে অকণমান কোমল হৈ গ'ল, দেখিছেনে? এতিয়া ধুনীয়াকৈ মই এটা এনেকৈ গোল কৰিলোঁ, ধুনীয়াকৈ হাততে মানে হেঁচি এনেকৈ গোল কৰি এনেকৈ মই এতিয়া বেলি ল'ম। ধুনীয়াকৈ নিমকিটো এনেকৈ বেলি লৈছোঁ মই। এনেকৈ এটা এটাকৈ মই সকলোখিনি নিমকিখিনি এনেকৈ গোল কৰি এনেকৈ বেলি যাম। মই অলপমান সৰহকৈ আজি বনাবলৈ লৈছোঁ। আজি মোৰ সৰু সুৰা অৰ্ডাৰ এটা আছিলে। এইখিনি বোলো নিমকিখিনি বনাওঁতে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ মইনো কেনেকৈ নিমকি বনাওঁ। সেয়া এটা হৈ গ'ল, আৰু মই এনেকৈয়ে মানে নিমকি বেলি মই গোটেইখিনি বেলি ল'ম একেলগে। এতিয়া মই দেখিছেনে এনেকৈ বেলি গৈ আছোঁ। এখন নিমকি বেলা আপোনালোকক দেখুৱাই দিলোঁ। এতিয়া মই চাওক, এয়া মোৰ গোটেইখিনি নিমকি বেলি হৈ গ'ল ৰেডি। এতিয়া মই বেলি এটালোঁ, গোটেই সকলোখিনি নিমকি মই বেলিলোঁ। এতিয়া মই এইখিনি পুৰিম, কেনেকৈনো পুৰিলোঁ চাওকচোন। মই কেৰাহীত অলপমান তেল, বহুত বেছি তেলো দিয়া নাই বাৰু, মানে মই এটা এটাকৈ পুৰি যাম বোলো, সেইকাৰণে অকণমান তেল দি লৈ এনেকৈ মই তেলখিনি খুব উতলিবলৈ দিব। উতলিলে নিমকিটো দিয়াৰ পিছতে তেলখিনি অকণমান খালী হেৰিটো কমাই দিব, ল' ফ্লেমলৈ দি দিব। একেবাৰে ল' ফ্লেমত দিলে মানে আকৌ বেলেগ এটা নিমকি দিবৰ সময়ত খালী সেই জুইটো অকণমান বঢ়াই ল'ব লাগে। এতিয়া মই ফুল হিটত গৰম কৰি এতিয়া আকৌ মই অকণমান ল' ফ্লেমত দি লৈছোঁ, নহ'লে নিমকিটো পটককৈ ৰঙচুৱা হ'ব আৰু মাজৰবোৰ নিসিজিব। মই এনেকৈ এটা এটাকৈ মুকলিকৈ মানে এনেকৈ হেৰি বেলিয়ে দি দিওঁ। কিছুমানে এনেকৈ জাপিও দিব পাৰে। মই আকৌ জাপি দিলে মানে আধাটো মাজৰডোখৰ বৰ নিসিজা টাইপৰ লাগে। সেইটো কাৰণে মই মেলি পিনি এনেকৈ কেৰাহীত তেলত দিওঁতেহে মই এনেকৈ জাপটো দিওঁ। তেতিয়া মানে খুবেই ভাল হয়, নিমকিখন ভিতৰলৈকে সিজে, মচমচীয়া হয়। আপোনালোকে মই এনেকৈ বনোৱা নিচিনাকৈ বনাই খাই চাবচোন, খুব ভাল পাব খাই। এতিয়া আৰু এটা বনাই পিনি মই আপোনালোকক দেখুৱাই দিছোঁ। এনেকৈ তেলটো অকণমান ওপৰলৈ দি দিছোঁ। সৰহীয়াকৈ তেল দি ল'লে আপোনালোকে কেইবাটাও বনাব পাৰে। মই কেইবাটাও নবনাওঁ বুলি অলপ কমকৈ তেল দিয়ে বনাইছোঁ। আপোনালোকে সৰহীয়াকৈ কেইবাটাও একেলগে ভাজোঁ বুলি ভাবিলে তেলখিনি কেৰাহী আধালৈকে দিব পাৰে। মই অলপ কমকৈ দি এনেকৈ সাজি পেলাই আপোনালোকক দুটামান বনাই দেখুৱাই দিওঁ। এনেকৈ মই এখন হেতাও বনাওঁ। এনেকৈ দুখন হেতা লৈ ল'ব আপোনালোকে, যদি এখন হেতাই বনাবলৈ দিগদাৰ পায়। এনেকৈ দুখন হেতা লৈ তেতিয়া আপোনালোকৰ জাপিবলৈও উজু হ'ব, আৰু ভাজটো দিবলৈ মানে ভাল হয় দুখন হেতা ল'লে। মই বাৰু এখন হেতাও বনাওঁ। এনেকৈ দিব। এতিয়া দেখিছেনে তেলখিনি উতলি আছে, কিন্তু ফ্লেমটো কমি আছে। এনেকৈ অলপ দেৰি এনেকৈ থৈ দিব। তাৰপৰা এনেকৈ অকণমান লুটিয়াই দিব নিমকিকেইটা। অকণমান 2-3 মিনিটমান সময় এনেকৈ তেলতে ভাজিব। দেখিছেনে মোৰ এইটো অকণমান লাহে লাহে ৰঙচুৱা হ'লেই এতিয়া নিমকিকেইটা ৰঙচুৱা হৈ গৈছে। এতিয়া মোৰ এইকেইটা নিমকিকেইটা হৈ গ'ল, এই দুটা। এনেকৈ আপোনালোকে বাকীবোৰ নিমকিও মই ভাজি ল'ম। গোটেইখিনি নিমকি ভাজি হ'লে আপোনালোকক মই এতিয়া দেখুৱাই দিম বাৰু। এতিয়া মই এইকেইটা এনেকৈ তেলটো অলপমান ইয়াতে কাঢ়ি থৈ আহিব, নহ'লে বহুত তেল নিমকিটো। এয়া দেখিছেনে মোৰ গোটেইখিনি নিমকি বনাই ৰেডি হৈ গ'ল।